জাষ্ট এটা নাই ডাঙৰ মানুহ গাইছ ডাঙৰ মানুহ ঐ ফচি যাব তো হে গাইছ ওয়েলকাম ব্যাক টু দ্য নিউ এপিসোড তো এটু হয় ডে 2 ব্লগ তো ৰাইট এতিয়া আছো কাকিত কালি লাষ্ট ভিডিঅ' চাই গম পাইছে কাকিত আছো তো ইয়াতে মামা পোৱালিটোৰ কাৰণে কি হ'ল মানে বাঁহ কাটিব আহিছোঁ মানে মামা পোৱালিটোৰ কাৰণে হেৰালি ঘৰ এটা বনাই দিব লাগে চ' আমি এটা হেৰালি ঘৰ বনাই দিব লাগে তাক তো আমি দুইটাই লাগি আছো এইফালে ঐ তোগালি ষ্টাফ এইফালে চা ঐ তাক মই মোৰ এছিষ্টেণ্ট হিচাপে ৰাখি লৈছোঁ হেৰালি ঘৰ বনাবৰ কাৰণে তো সেই গাইছ ৱেলকাম বেক টু মাই ইউটিউব চেনেল লাষ্ট ভিডিঅ'টো আপোনালোকে ইমান অকণমান সময় ইমান বেছি মৰম দিছে তো থেংক ইউ চবকে তো আজি হয় ডে 2 কাকি তো এতিয়া যাওঁ মজা আছে হেৰালি ঘৰ বনাব লাগে তো বলক হেৰালি ঘৰ মেইন গাইজ বিহু আহি আছে सुना सफर पर प्रेम नगर है मिल पाएंगे क्या हम तुमसे जो रात তো গাইজ আপোনালোকক পিংকম পুৰা মজাছে বনাইছে হেৰালি ঘৰ এইফালে আছে হেৰালি ঘৰ তো গাইজ কোনোবাই যদি হেৰালি ঘৰ বনাব লাগে বিহুৰ আগত কণ্টেক্ট আছ গাইজ কণ্টেক্ট আছ স্কুৱাৰ ফুটত অলপ পইচা তো ফাইনেলি এটা ফ্ৰেম বনি ৰেডি হৈ গ'ল এতিয়া ফ্ৰেমটো বনি ৰেডি হ'ল এতিয়া ইয়াত যাব নৰা যাব ইয়াতে ফ্ৰেমটো বনি ৰেডি হৈ গ'ল অ'কে ঠিক আছে এতিয়া আহি গৈছোঁ হেৰালি ঘৰ বনাই হৈ গ'ল এতিয়া মানে গা চা ধোৱা নাই তো এতিয়া এইফালে পথাৰখন বেক চাইড আছে কাকি 1 নম্বৰ পথাৰ তো এতিয়া পথাৰ চাবলৈ আহিছোঁ মানে পথাৰ চাবলৈ অহা নাই এইফালে নদী এখন আছে এইফালে তো নদীখন চাবলৈ আহিছোঁ ইয়াকো ইও অহা নাই ন ইয়াক দেখাবলৈ আহিছোঁ হাতত আছে কটন কেণ্ডি নদী দেখিয়ে পোৱা নাই আজি চাব আহিছোঁ তো এতিয়া যাওঁ এইফালে আছে হাতত কটন কেণ্ডি ৰাতিপুৱা কটন কেণ্ডি কিনিছোঁ 3টা এতিয়া গা চা ধোৱা নাই গা চা ধুই পিনে পিছত মানে এতিয়া মানে হেৰালি ঘৰ কাম হৈ গ'ল তো ভাবিলোঁ যে ৰ'দ ওলাই থৈ কিন্তু ৰ'দটো ওলাই আছে কিন্তু ঠাণ্ডা পৰি আছে ন ভাগে তেৰে বিনা কায়া মছে নাৰান নৰাৰ মাজে মাজে সৰু সৰু আলি ঐ সৰু সৰু আলি তুমি চাকৰ ভি না চা গাইছ তো ফাইনেলি ইয়াতে পাই গৈছো আৰু ইয়াতে পাই বগৰী মেইন গাইছ মানুহে আকৌ সৰস্বতী পূজাৰ আগত বগৰী খাব নাপায় কিন্তু বগৰী মেইন গাইছ ইয়াতে পৰা বগৰী গছজোপা দেখিয়ে বগৰী গোটেইকেইটা বগৰী ঐ ইয়াতে গোটেইগাল বগৰী গছে গোটেইগাল বগৰী আৰু গাইছ খেজুৰ গছ से छुपा छुपाई তো গাইছ ফাইনেলি উই এট দ্য লোকেশ্যন একদম পুৰা লোকেশ্যনত পাই গৈছোহি ইয়াতে নদী শুকাই গ'ল গাইছ যেতিয়া পানী হয় তেতিয়া চাগে ইয়ালৈকে পানী হয় বাট এতিয়া নদী শুকাই গ'ল গাইছ মহফুট নাই পানী হয়তো পানী হয় পানী ইয়ালৈকে হয় তো ৰাইট নাও ফাইনেলি উই এট দ্য লোকেশ্যন একদম লোকেশ্যনটো পাই গৈছো মজা আছে ইয়াতে গোটেই সি ভাবিছে বাট ইয়াত পানী নহয় কিন্তু কাকিৰ পৰা যোনে চাই আছে ন তো গম পায় এখন কি ধুনীয়া নদী মানে পানী হ'লে ইয়ালৈকে হয় এইখিনিলৈকেতো হৈয়ে যায় মজা আছে এইখিনিলৈকেতো মজা আছে হৈয়ে যায় ইয়াতে এতিয়া পানীটো শুকাই গৈছে সেইকাৰণে চাগে পানী মানে ইমান এটা হেৰি হোৱা নাই তো ফাইনেলি উই এট দ্য লোকেশ্যন গাইজ আৰু নদীখনৰ নাম কিবা যমুনা নদী আছিল নেকি কমেণ্ট ডাউন যোনে গম পায় এখন নদীৰ নাম কি কমেণ্ট ডাউন গাইছ মই কৈ আছিলোঁ খেজুৰ গছৰ কথা খেজুৰ গছ গাইছ বেক চাইডে খেজুৰ গছ আছে এইফালে আৰু খেজুৰ গছ আছে বাট এইখিনি এজোপা অকলে আছে গাইছ কিন্তু ইয়াতে বগৰী গছ ইয়াত দেন ইয়াত বগৰী মেইন গাইছ বগৰী মেইন काहे हमसे नाराज रहना सजाए हम तेरी बारात है ना सवेरे दिन रात ना पाए चैना सुन ले মানে বিচাৰি আছো থাম্বনেইলৰ কাৰণে ফটো উঠিবলৈ বাট এটা ফটো উঠাই দিয়া লগত তোমাৰ লগত এটা ফটো উঠাই দিয়া তোমাৰ লগত এটা ফটো দাদা এটা ফটো জাষ্ট এটা তো গাইছ নাই ফটো নিদিলে গাইছ এটা ফটো জাষ্ট এটা নাই ডাঙৰ মানুহ গাইছ ডাঙৰ মানুহ ঐ
ঐ ফচি যাব তো গাইছ ৰাইট নাও এতিয়া আছোঁ ছেকেণ্ড লোকেশ্যন নেক্সট লোকেশ্যনটো পাই গৈছোঁ মজাছে তো ইয়াতে চাওক গাইছ খেজুৰ গছ গাইছ গোটেইগাল খেজুৰ গছ দেন মাজত পুখুৰী আছে মানে কাৰোবাৰ প্ৰাইভেট প্ৰপাৰ্টি হ'ব চাগে কাৰণ কি পুখুৰীৰ চাইডে আছে তো খেজুৰ চাওক গাইছ এইজোপা গছত লাগি আছে খেজুৰ তো খেজুৰ মেইন গাইছ কোনোবা যদি কাকি আহে দেন ইয়ালৈ আহক খেজুৰ খাই যাওক ইয়াতে আহি পেলাই তো এতিয়া বাজি গ'ল 3টা বজাত 3:30 বাজি গ'ল এতিয়া অথনি হেয়াৰডিখৰ ওপৰখিনি বনাই পিনি হৈ গ'ল এতিয়া গৈ আছোঁ কাকি চাৰিআলি মানে ইয়াক কাকি চাৰিআলিটো ভালকৈ দেখাই থৈ আহোঁগৈ 1 নম্বৰ চাৰিআলি মানে কাকি ফাৰ্ষ্ট টাইম আহিছোঁ তো কাকি চাৰিআলি নাইট ভিউটো দেখাই থৈ আহোঁগৈ ইয়াকে তো এতিয়া যাওঁ কাকি চাৰিআলি মজাকৈ গৈ পিনে কাকি চাৰিআলি কিবা এটা খাই পিনে মামাৰ দোকান তাতে আছে তো এতিয়া কাকি চাৰিআলি যাওঁ मन मानिए मन न माने मिली जो याद मिल के अब बाटे तेरे नाम सुना सफर पर प्रेम नगर है मिल पाएंगे क्या हम तुमसे जो रात बीती सुबह तो आई ना ৰাইট ন এতিয়া আছোঁ আমাৰ মামাহঁতৰ ঘৰৰ সন্মুখত যোন নামঘৰ আছে মানে মামাহঁতৰ ঘৰ আছে এইটো আৰু নামঘৰ মামাহঁতৰ মানে চাইডতে আছে তো এইটো হৈছে নামঘৰ এইটো কাকি 1 নম্বৰৰ মানে নামঘৰ আৰু তো নামঘৰটো চাই লওক এবাৰ अब तो आस आ रही बारात करना আৰু গাইছ ইন ফিউচাৰ যদি কেতিয়াবা কাকি অহা হয় ন আৰু যদি কাকি আহিম বুলি ভাবি আছে তো এটা কমন বস্তু মই কৈ দিছোঁ কাকি মানুহৰ ঘৰে ঘৰে এটা পুখুৰী থাকিবই মানে আগ চাইডে বেছিকৈ থাকে বাট যদি আগ চাইডে নাথাকে ন বেক চাইডে থাকিবই পুখুৰী মেইন গাইছ পুখুৰী মেইন ইয়াতে মেইন ইয়াক মই কৈ আছোঁ অথনিবা সেইটো কথা যে পুখুৰী মানে বেলেগ নাথাকিলেও নাই পুখুৰী থাকিবই আৰু পুখুৰীত মাছটো বাৰু সেইটো বেলেগ কথা পুখুৰী থাকিবই अब तो आस आ रही बारात करना इनकार बार देना साथ অ'কে ঠিক আছে এতিয়া ৰাইট নাম পাই গৈছে মজাকৈ কাকি চাৰিআলি কালি বাছৰ পৰা দেখাইছিলোঁ ওপৰৰ পৰা তলৰ পৰা নেদেখালোঁ তো এইখন আছে কাকি ফিল্ড আৰু এইখন আছে কাকি কলেজ তো এইফালে আছে মামাৰ দোকান ৰাইট নাও এতিয়া আছোঁ কাকি চাৰিআলি অ'কে তো ঠিক আছে এতিয়া ৰাইট নাও এতিয়া ওলাই আহিছোঁ মামাৰ দোকানৰ পৰা ইয়াৰ ফোনটো চাৰ্জত দিলোঁ মোৰ ফোনটো চাৰ্জ নাই ফাৰ্ষ্টে ইয়াৰ ফোনটো চাৰ্জত দি লৈছোঁ মোৰ ফোনত মানে 20% মান আছে চ' মই দিয়া নাই তো এতিয়া আছোঁ অ'কে ঠিক আছে লাষ্ট ইয়াৰ যেতিয়া মানে নিউজ টাইপৰ মানে কিবা প্ৰগ্ৰাম পাতে ন কিবা বিহু সময়তে পাতে তো ইয়াতে হৈছিল বহুত ডাঙৰকৈ হৈছিল দীপলিনা দিকচু চব ইয়ালৈকে আহিছিল কাকি ফিল্ডলৈ বহুত ডাঙৰকৈ প্ৰগ্ৰাম হৈছিল মানে এইবাৰো হ'ব চাগে যদি মানে অমিক্ৰণ নাহে তেতিয়াহ'লে হ'ব চাগে ইয়াতে অ'কে ঠিক আছে ইয়াতে তেতিয়াহ'লে অকণ হালকা চালকা হৈ লৈছোঁ এতিয়া কিবা এটা খাওঁগৈ খাই পিনে যাওঁ কি খাবি চিকেন চাওঁ কি পাওঁ ইয়াতে তো এতিয়া যাওঁ গৈ পিনে কিবা এটা খাই মজাছে কিবা এটা খাই পিনে যাব লাগে অ'কে ঠিক আছে এতিয়া ৰাইট চাও আহি গ'ল এতিয়া চাও খাওঁ খাই পিনে এবাৰ যাব লাগে অ'কে তো ৰাইট ইয়াতে আহি গৈছে চিকেন ললিপপ খাইছোঁ ঠিক আছে करना इनकार बार देना साथ